নমস্কাৰ সকলো ছাত্ৰ ছাত্ৰীলৈ মই মোৰ চেনেল ষ্টুডেণ্ট নলেজলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ছাত্ৰ ছাত্ৰীৰে ভাল। আজি আমি বিদ্যালয় ক্লাছত অসুবিধা হ'লে দৰখাস্ত কেনেকৈ লিখিব লাগে ছুটিৰ বাবে শিক্ষকলৈ বা প্ৰধান শিক্ষকলৈ সেই বিষয়ে আমি অলপ চাম। কি ধৰণে লিখিব লাগে। মই জানো ছাত্ৰ ছাত্ৰীসকল সকলোৱে দৰখাস্ত লিখিবলৈ জানে, কিন্তু কিছুমানে মনত এটা ধাৰণা লয় হয়তো মোৰ লিখাত কিবা ভুল হয় নেকি। সেই শুধৰণিটো কৰিবৰ কাৰণে আজি আমি দৰখাস্তখনৰ সম্পূৰ্ণ বিৱৰণটো দেখাম। কেনেকৈ স্কুলৰ নাম লিখিব লাগে, কেনেকৈ আমি তাত তাৰিখ দিব লাগে, বিষয়টো কেনেকৈ লিখিব লাগে, মহাশয়ক কেনেকৈ আবেদন জনাব লাগে আৰু শেষলৈকে আমি কেনেকৈ নিজৰ পৰিচয়টো দিব লাগে। আহক ভিডিঅ'টো শেষলৈ নতনাকৈ সম্পূৰ্ণ চাব লগা, আৰু সম্পূৰ্ণখিনি চালেহে গোটেইখিনি বুজিব পাৰিবা আৰু লিখিব পাৰিবা। আহা মোৰ চেনেললৈকে আগুৱাওঁ। মোৰ চেনেললৈকে যোৱাৰ আগতে মোক সকলোলৈ এটা অনুৰোধ জনাওঁ বা কওঁ যে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, বেল আইকনটো বজাব, লাইক কৰিবা আৰু লগতে তোমালোকৰ মনৰ মাজত কিবা ক'ব লগা থাকিলে তোমালোকে কমেণ্ট যোগে মোক জনাবা। শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। আৰু যিসকল নতুন আহিছে মোৰ চেনেললৈ তেওঁলোকক বিশেষকৈ অনুৰোধ জনাওঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে মই নতুন নতুন ভিডিঅ' যিখিনি এৰিম, ইয়াৰ পিছতো আৰু নতুন নতুন কিছু দৰখাস্তৰ বিষয়ে লিখিম মই, সেইখিনি যাতে অতি সোনকালে তোমালোকলৈ আগুৱাই যাব পাৰে বা তোমালোকে প্ৰথমতে চাব পাৰা। সেয়েহে চাওঁ আমি এতিয়া আগুৱাওঁ আমাৰ ভিডিঅ'টোলৈ, আমি কেনেকৈ দৰখাস্তখন লিখিব লাগে। আহক। প্ৰথমতে আমি দৰখাস্তখনত প্ৰথমতে লিখিব লাগিব প্ৰতি, তাৰপাছত লিখিব লাগিব মাননীয় প্ৰধান শিক্ষক মহোদয়। যিহেতু আমি প্ৰধান শিক্ষকলৈ লিখিম সেইকাৰণে প্ৰধান শিক্ষক মহোদয় বুলি লিখিব লাগিব। তাৰ পাছত তৃতীয় লাইনত আমি আমাৰ স্কুলখনৰ নাম লিখিব। ইয়াত মই যিখন স্কুলৰ নাম লিখিছোঁ, এই স্কুলখন যিখন স্কুলত মই পঢ়ি থাকোঁ সেইখন স্কুলৰ নাম। ইয়াত ছাত্ৰ ছাত্ৰীসকল তোমালোকে যিখন স্কুলত পঢ়া বা যিখন স্কুলত পঢ়ি আছা সেইখন স্কুলৰ নাম লিখিবা বা তাৰ ঠিকনাটো দিবা। ইয়াত মই লিখিছোঁ আদৰ্শ বিদ্যালয় ভাটিপাৰা গোৱালপাৰা। তাৰপাছত দিব লাগিব তাৰিখটো যিটো তাৰিখৰ দিনা তোমালোকে দৰখাস্তখন লিখিবা সেইদিনাখনৰ তাৰিখটো দিবা। মই লিখিছোঁ 30/4/2022। তাৰ পাছত আমি লিখিব লাগিব তাৰ বিষয়টো, যিটো বিষয় লৈ পেলাই আমি দৰখাস্তখন লিখিম। ইয়াত আমাৰ বিষয়টো হৈছে গা বেয়া লগাৰ বাবে ছুটি বিচাৰি আবেদন। এইটো হ'ল প্ৰথম ওপৰৰ পেৰাগ্ৰাফটো কেনেকৈ লিখিব লাগে সেইটো আমি চাই ল'লোঁ। তাৰ পাছত আমি নেক্সটৰ ফালে উগাম। ইয়াৰ পিছত আমি কেনেকৈ বাকীখিনি লিখিব লাগে। পিছত আমি লিখিব লাগিব এইটো তলৰ মাজৰ শব্দটো, যিটো আমি মহোদয়লৈ আবেদন জনাম। তেওঁ আবেদনটো লিখাটো এনেকুৱা হ'ব: মহোদয়, বিনীত সন্মানপূৰ্বক নিবেদন, এই যে আজি ৪ৰ্থ পিৰিয়ডৰ পিছতে মোৰ গা বেয়া হোৱাৰ বাবে বিদ্যালয়ৰ শ্ৰেণী কোঠাত উপস্থিত থাকিবলৈ নোৱাৰা হৈ পৰিছোঁ। তাৰপিছত নেক্সট এটা পেৰা দিব লাগিব। পেৰাগ্ৰাফটো দি পেলাই এতিয়া লিখিব লাগিব মহোদয়লৈকে লিখিব লাগিব যে গতিকে মহোদয়ে দয়া কৰি মোক ঘৰলৈ যাবলৈ অনুমতি প্ৰদান কৰে যেন। ইয়ে দয়ালু মহোদয়ৰ ওচৰত মোৰ সৰল গুহাৰি জনাওঁ। হৈ গ'ল। ইয়াতে লিখিছোঁ কি মহোদয়, বিনীত সন্মানপূৰ্বক নিবেদন, এই যে আজি ৪ৰ্থ পিৰিয়ডৰ পিছত মোৰ গা বেয়া হোৱাৰ বাবে বিদ্যালয়ৰ শ্ৰেণীকোঠাত উপস্থিত থাকিবলৈ নোৱাৰা হৈ পৰিছোঁ। গতিকে মহোদয়ে দয়া কৰি মোক ঘৰলৈ যাবলৈ অনুমতি প্ৰদান কৰে যেন। এয়ে দয়ালু মহোদয়ৰ ওচৰত মোৰ সৰল গুহাৰি।
এইটো হ'ল মাজৰ তৰফটো, যিখিনি মাজত লিখিব লাগিব। ইয়াৰ পাছত আমি শেষৰ ফালে যাম, যিখিনি আমি শেষত লিখিব লাগিব। শেষত লিখাখিনি এনেকুৱা ধৰণৰ হ'ব। শেষত লিখাখিনি ফালে চাম আমি। শেষত লিখাখিনি লিখিব লাগিব ইটি, তাৰ পাছত আহিব মাজৰ লিখাটোৰ পাছত ইটি বুলি দিব লাগিব। ইটি লিখাৰ পাছত আমি লিখিব লাগিব আপোনাৰ বিশ্বাসী ছাত্ৰ। ছাত্ৰ হ'ব পাৰে বা ছাত্ৰী হ'লে ছাত্ৰী হ'ব পাৰে, ইয়াতে বেলেগ বেলেগ। তাৰ পাছত আমি লিখিম নামটো, যোনে দৰখাস্তখন লিখিছে। নামটো হ'ল শ্ৰী কমল চন্দ্ৰ নাথ। ইয়াৰ পাছত আমি লিখিব লাগিব তেওঁৰ কোন ক্লাছত পঢ়ে বা কোন শ্ৰেণীত পঢ়ে। সেই শ্ৰেণীকোঠৰ নামটো, শ্ৰেণীটো হ'ল তেওঁৰ ৭ম মান শ্ৰেণী। তাৰ পাছত লিখিব লাগিব তেওঁৰ ক্লাছৰ যিটো ৰোল নম্বৰ থাকে, সেই ৰোল নম্বৰটো লিখিব লাগিব। আমি ৰোল নম্বৰটো লিখিম ইয়াতে। এওঁৰ ৰোল নম্বৰ হৈছে ৰোল নং 15। ইটি আপোনাৰ বিশ্বাসী ছাত্ৰ শ্ৰী কমল চন্দ্ৰ নাথ, শ্ৰেণী ৭ম মান, ৰোল নং 15। এইখিনি হ'ল তৃতীয় শৰ্তটো। এতিয়া আমি চাম গোটেই দৰখাস্তখনৰ সম্পূৰ্ণ ৰূপটো লিখাৰ পাছত কেনেকা হ'ব, সেই ৰূপটোলৈ চাম। সম্পূৰ্ণ ৰূপটো এই ধৰণেই হ'ব। প্ৰথমৰ পৰা মই এবাৰ পঢ়ি দিছোঁ আৰু কৈ দিছোঁ, আপোনালোকে চাই লওক প্ৰথমৰ পৰা। প্ৰতি মাননীয় প্ৰধান শিক্ষক মহোদয়, আদৰ্শ বিদ্যালয় ভাটিপাৰা গোৱালপাৰা। অৰ্থাৎ আদৰ্শ বিদ্যালয় ভাটিপাৰা গোৱালপাৰাটো হ'ল আপোনালোকে যিখন স্কুলত পঢ়ে সেইখন স্কুলৰ নাম লিখিব। ইয়াতে মই যিখন স্কুলত মই পঢ়িছিলোঁ সেইখন স্কুলৰ নাম মই লিখিছোঁ। তাৰপাছত লিখিব লাগিব তাৰিখটো। ইয়াত মই তাৰিখটো লিখিছোঁ। তাৰিখটো হৈছে 30/4/2022। তাৰপাছত লিখিব লাগিব বিষয়। বিষয়টো হৈছে গা বেয়া লগাৰ বাবে ছুটি বিচাৰি আবেদন। তাৰপাছত আমি লিখিব লাগিব মহোদয়, বিনীত সন্মানপূৰ্বক নিবেদন, এই যে আজি ৪ৰ্থ পিৰিয়ডৰ পিছতে মোৰ গা বেয়া হোৱাৰ বাবে বিদ্যালয় শ্ৰেণীকোঠাত উপস্থিত থাকিবলৈ নোৱাৰা হৈ পৰিছোঁ। গতিকে মহোদয় দয়া কৰি মোক ঘৰলৈ যাবলৈ অনুমতি প্ৰদান কৰে যেন, এয়ে দয়ালু মহোদয়ৰ ওচৰত মোৰ সৰল গুহাৰি জনাওঁ। তাৰপাছত দিব লাগিব ইটি আপোনাৰ বিশ্বাসী ছাত্ৰ শ্ৰী কমল চন্দ্ৰ নাথ, শ্ৰেণী ৭ম মান, ৰোল নং 15। এইটো আমাৰ লিখাৰ পদ্ধতি। এনেকৈ লিখিবা। এই ধৰণৰ পৰীক্ষাটো আহিব। আপোনালোকে পৰীক্ষাটো বছৰেকীয়া পৰীক্ষাটো এনেকুৱা প্ৰশ্ন আহে যে ছুটি বিচাৰি প্ৰধান শিক্ষকলৈ লিখা আবেদন পত্ৰ এখন 10 নম্বৰ থাকে। লিখিলে আপোনালোকে এনেকৈ লিখিলে হয়তো 10 নম্বৰ তোমালোকে পাই যাবা। ভালকৈ চাই ল'বা আৰু এইটো আপোনালোকে চাই পেলাই কপিত উঠাই ল'বা নিজৰ কপিটোত। ধন্যবাদ।